পল্লৱী ব্লগ আছামলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। গতিকে বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ বাবে চাহ বনাইছোঁ আৰু এইটো কণী, এইটো কি পোচ নে কি বুলি কয় নাজানো নামটো ভালকৈ। এয়া বনাইছোঁ খাবৰ বাবে। এয়া আৰু ৰাতিপুৱা এয়া খাওঁ, তাৰপিছতে ভাত চব্জি বনাম। এতিয়া ভাতৰ বাবে যোগাৰ কৰিছোঁ। ভাতৰ বাবে মই লহৰ দালি, এয়া লহৰ মাহ আৰু মগু দালি আলু দি দিওঁ। কুকাৰত চিটি মাৰি পেলাই মই তৰকাৰী বনাম। দাইল পাতি দিলোঁ তাৰপিছত আৰু পিটিকাৰ বাবে আলু এটা কণী এটা দি পিটিকা বনাম। তাৰপিছত ভাত বনাম, হৈ যাব আজি এয়া পিটিকাৰ বাবে কৰা হৈ গ'ল আলু, কণী, জলকীয়া, বিলাহী আৰু ইয়াত দি দিম পিঁয়াজ দি পেলাই পিটিকা কৰি দিম। বেঙেনা ফ্ৰাই ভাত বনাই দিছোঁ, হৈ গ'ল আজিৰ খানা। এয়া আমি ভাত খাবলৈ লৈছোঁ। তাৰপিছত লহৰ দালি, আলু, কণী, বিলাহী পিটিকা, লাই শাক বইল, বেঙেনা ফ্ৰাই, এয়া বিলম্বী টেঙা আচাৰ। তেন্তে এতিয়া খাই লওঁ। ৰাতিপুৱা ভাত পানী খাই আৰু ব্লগ কৰা নহ'ল। এতিয়া আকৌ ৰাতিৰ বাবে যোগাৰ কৰিছোঁ। অকলে আছে উৰহি বইল কৰি খাৰ বনাই দিম, মাছ আধা ফ্ৰাই কৰি আধা বইল কৰিম। খাবৰ বাবে ৰেডি হৈ গ'ল। এয়া উৰহি ফ্ৰাই, কণী, তাৰপিছতে মাছ ফ্ৰাই, এয়া লাও মাছ ভাজি, মাছ ফ্ৰাই হৈ গ'ল। তেন্তে এতিয়া খাই লওঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা 7:30 বাজিছে। চাহ তাহ খালোঁ বাৰু, কালি আৰু ব্লগ কৰা নহ'ল। এতিয়া এইটো কি চিনি পাইছেনে আপোনালোকে? মই কিন্তু আজি প্ৰথম দেখিছোঁ। এইটো বোলে নগা দালি। মই ভালকৈ আপোনালোকক দেখুৱাই দিম আৰু। এইটো দেখিছেনে? ভালদৰে ওচৰত দেখুৱাই দিছোঁ। এইটো বোলে নগা দালি। মই আজি প্ৰথম দেখিছোঁ, সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ নগা দালি। এয়া কেনেকুৱা লাগিছে খাই পেলাই জনাম বাৰু আপোনালোকক। পৰিয়ালত মানুহ মৰিছে, সেইটো কাৰণে নিৰামিষ ভাতে হৈ আছে এইকেইদিন। আলু পিটিকা, লাই শাক বইল, দালি, গাজৰ, লাই পাতৰ ইয়াত ঠাৰিবোৰ দি পেলাই বইল কৰিছোঁ। তাৰপিছতে আলু পিটিকা। এয়াই মই বাবে এইকেইদিন 10 দিনমান এনেকৈয়ে ভাত খাব লাগিব আৰু উপায় নাই আৰু। ভাবিছিলোঁ বিহুত বোলো মাংস ভালকৈ খাম, কিন্তু ভবামতে নহ'ল আৰু উপায় নাই, নিৰামিষ খাব লাগিব আৰু দূৰতে পৰি গ'ল। এয়া আবেলি সময়ত আটলাছ পাইছোঁ। আটলাছ বোলে খালে ভাল, ডায়েবেটিছৰ কাৰণে। আপোনালোকেও খাব। এয়া ইমান পকা নাই বাৰু, খেৰত পকাই থ'ম, পাৰিছোঁহে। দুদিনমান পিছত খাম পকিলে। ভিডিঅ'টো সামৰি